জয় শ্ৰীৰাম। মই দিলীপ কলিতা। হৰ হৰ মহাদেৱ। মই অৰূপ বৈশ্য। আজি আপোনালোকলৈ লৈ গৈ আছোঁ দেৱসভালৈ। আৰু দেৱসভা ক'ত হয় আপোনালোকক আগতে আমি কৈছিলোঁ যে গণেশ মন্দিৰত দেৱসভা হ'ব। আৰু সেই গণেশ মন্দিৰতে এজন নহয় 4জন গোসাঁই লগ লাগি তাতে দেৱসভা হ'ব। আৰু দেৱসভাৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু তাত আপোনাৰ এজন ব্যক্তি থাকিব আৰু সেইজন ব্যক্তিয়ে মন্দিৰ পৰিচালনা কমিটিৰ মেইন দলৈ বুলি কওঁ। আৰু সেই দলেৰ আমি বক্তব্য ল'ম আৰু আমাৰ ভিডিঅ' চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো আৰু ফেচবুকত ফ'ল' কৰা নাই তেখেতসকলৰ এটাই অনুৰোধ, ছাবস্ক্ৰাইব কৰক, বেলেগলৈ শ্বেয়াৰ কৰক আৰু ফেচবুকত ফ'ল' কৰক, যাতে আপোনালোকক আৰু ভাল ভাল ভিডিঅ' আমি দিব। এতিয়া আৰু গধূলি হ'বৰ সময় হৈ আহি আছে আৰু গোটেইকেইজন ভগৱান এজন এজনকৈ আহি তাত উপস্থিত হ'ব। আমি ব'লক তালৈকে গৈ পেলাই সবিশেষ জনাওঁ। আহক। বৰ্তমান আমি এই দেৱভূমিৰ দেৱভৱনত উপস্থিত আছোঁ। যিখিনি গণেশ মন্দিৰটো আছে সেইখিনিক দেৱভৱন বুলি কোৱা আগৰ ভিডিঅ'ত আপোনালোকে পাইছেই। এই দেৱভৱনত আজি হয়গ্ৰীৱ, মাধৱ, কেদাৰ আৰু কামেশ্বৰ এই তিনিজনা ভগৱান ইয়াত উপস্থিত আছে। আৰু এই তিনিজনাই হ'ল ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। মাধৱ হ'ল বিষ্ণু, কেদাৰ হ'ল মহেশ্বৰ আৰু কামেশ্বৰ হ'ল ব্ৰহ্মা। এই তিনিজনাই আজি এই মাঘ মাহৰ সংক্ৰান্তি অৰ্থাৎ দুমাহীৰ দিনা ইয়াত উপস্থিত হয়। আৰু ইয়াতে যি লোকৰণ্য হৈছে এই লোকৰণ্য হোৱাৰ কাৰণ সেইটোৱে যে এই তিনিজনা আজি ইয়াত উপস্থিত হয় আৰু সেইখিনি চাবলৈ বহুতো মানুহ ইয়ালৈ আহে। বিশেষকৈ ইয়াৰ স্থানীয় যিবিলাক নাগৰিক তেওঁলোক আহে। আহক আমি ভিতৰলৈ যাওঁ আৰু গোসাঁইকেইজনক চাওঁ। কাষত আছোঁ। এতিয়া কোনজনা কি গোসাঁই এয়া মাধৱ মন্দিৰ, এয়া গোবিন্দ মাধৱ, চলন্ত মাধৱ আৰু এয়া আছে কেদাৰ মন্দিৰ। আৰু এইফালে কামেশ্বৰ যিটো ব্ৰহ্মা, এই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনিজনাই ইয়াতে এই গণেশ মন্দিৰত প্ৰতি বছৰে মাঘ মাহৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ দুমাহীৰ দিনা ইয়াতে এনেকুৱা কৰি সজাই পৰাই লৈ আহি ইয়াতে ৰখা হয়। আৰু ইয়াৰ মুখ্য কাৰণটো হ'ল যে ইয়াতে বহি তেওঁলোকে গোটেই বছৰটোৰ কাৰণে বিশ্ববাসীৰ মংগলৰ কাৰণে কি ক'ত কৰিব পাৰে সেইবিলাক চিন্তা চৰ্চা কৰে বুলি কয় বহুতে। আৰু ইয়াতে বহি এই বছৰটো কোনখন ঠাইত এই ভগৱান তিনিজনাই দৰ্শনৰ বাবে যাব, ৰাইজক দৰ্শন দিয়াৰ বাবে যাব, ক'ত ক'ত ঘূৰিব সেই বিষয়ে আলোচনা কৰোঁ বুলি এটা জনবিশ্বাস। ইয়াৰ বিষয়ে আমি অকণমান ইয়াৰে যিজন সভাপতি দলৈ তেখেতৰ পৰা জানিব ইচ্ছা কৰি যাওঁ। উপস্থিত আছোঁ হাজো পঞ্চতীৰ্থ মন্দিৰ পৰিচালনা কমিটিৰ যিজন দলৈ আগতে তেখেতক মুখ্য পুৰোহিত হিচাপে জানিছিল, আজিকালি মুখ্য পুৰোহিতৰ লগতে তেখেতক সভাপতি হিচাপেও ঘোষণা কৰা হৈছে। অৰ্থাৎ তেওঁ সভাপতিৰ যিখিনি কাম সেইখিনিও কৰে। গতিকে এই মন্দিৰ মানে গণেশ মন্দিৰত দেৱভৱনত যে এই তিনিজনা ভগৱান আহে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, তেওঁলোকে ইয়াতে অহাৰ কাৰণবিলাক তেখেতৰ পৰা অকণমান জানি লওঁ। বাৰু খুৰা, আপোনাক আমি আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে যে এই মাঘ মাহৰ দুমাহীৰ দিনা সংক্ৰান্তিৰ দিনা এই তিনিজনা ভগৱানক এনেকুৱা কৰি সজাই পৰাই লৈ আহে, ইয়াৰে এইটো কেতিয়াৰ পৰা চলি আছে আৰু এইটো কি কাৰণত অনা হয়? এইটো অষ্টম শতিকাৰ পিছৰ পৰা চলি আছে। আৰু যেতিয়াই আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ বিষ্ণুৱে আহি এই তাৰ ইয়াতে মানৱ হৈ পেলাই হেৰি কৰি বনালে, সেই সময়ত বিশ্বকৰ্মাকো লৈ আহিছিলে মানৱ হিচাপে। আনি এইখিনি অনাৰ উদ্দেশ্যটোৱে আছিলে, তেওঁ অহাৰ উদ্দেশ্যটোৱে আছিলে সেই সময়ত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনিজনৰ বাবে পৃথিৱীত কোনো নাই, কোনো তিৰোতাও নাই, নাই মানে বায়ু পানী মান তেওঁলোকে সৰ্বসাধাৰণ পৰা এই তিনিজনে তেওঁলোকে থকাৰ পিছত কিন্তু অসুৰবিলাক আছিল, অসুৰ যিবিলাক আছিল সেই অসুৰবিলাক থাকিলে অসুৰবিলাকে কিন্তু বহুত উৎপাত কৰিছে ঋষিমুনিসকলক। পূৰ্বা উঠি এজন ঋষি আছিলে মাধৱ মন্দিৰত হেৰি অনিকুট পাহাৰ, তাতে তেওঁ মানে পূজা অৰ্চনা কৰিলে, তেওঁলোকে পূজা কৰিব নিদিয়ে, ডিষ্টাৰ্ব দিয়ে। তেতিয়া এই পূৰ্বা ঋষিয়ে তেখেতে মানে হেৰি কৰিলে, বিষ্ণুক আৰাধনা কৰিলে যে প্ৰভু আপোনাক পূজা সেৱা কৰি পিনে আমি কি কৰিম। তেতিয়া বিষ্ণু ব্ৰহ্মাৰ ওচৰত গ'ল। ব্ৰহ্মাই কৈছিলোঁ ময়ে সিহঁতক অমৰত্ব হেৰি দিছিলোঁ, যাৰ ফলত নেকি আমি আমাৰ নিজৰ দেৱতাবিলাকক বা এই অসুৰবিলাকে মুনিবিলাক ঋষিমুনিবিলাক বহুত মানে কষ্ট দিছে। গতিকে কিন্তু তাতে এটা কথা মই অমৰত্ব দিলোঁ, কিন্তু মই এটা বস্তু কৈ থোৱা আছিল যে তোমালোক কেতিয়া মৰিব লাগিলে অকল তিৰোতাৰ হাততে মৰিব, বেলেগ তেতিয়া তেওঁলোকে কৰিলে কি যে তেতিয়াহ'লে তিৰোতা লাগিব, তিৰোতা নাই। গোটেই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, যম, ইন্দ্ৰ যিমান দেৱতা আছে চবৰে কোনোবাই চুলি, কোনোবাই মুখ, কোনোবাই তেল এইবিলাক দি দুৰ্গাক তৈয়াৰ কৰিলে। এই দুৰ্গাক তৈয়াৰ কৰাৰ পিছত অসুৰ
মানে কি কয় মহিষাগৰ বধ কৰিলে। এই মহিষাগৰ বধ কৰাৰ পিছত কি হ'ল এতিয়া স্থাপন কৰিলে। সেই সময়তে ইন্দ্ৰদুম্না বুলি এজন ৰজা আছিল, সেইজন হ'ল পুৰীত জগন্নাথ পুৰীত। তেওঁক সপোন দেখুৱালে যে সপোন কি দেখুৱালে যে এডাল তুমি সাগৰৰ কাঠ এডাল ভাঙি যোৱা দেখিছে অচিনাক্ত, সেই কাঠডাল তুমি ধৰি আনিবা ৰাতিপুৱা, আনি 8 পিচ কৰিবা, 3 পিচ ইয়াত ৰাখিবা, 5 পিচ মানে ভাগ্যিম মাধৱতালৈ মন্দিৰলৈ পঠিয়াই দিবা। সেইমতে 3 পিচ ৰখাত বলভদ্ৰ জগন্নাথ এই তিনিটা দিলে আৰু এই বস্তুটো মাধৱ মন্দিৰলৈ পঠিয়াই দিলে আৰু ইয়াৰ পৰা 5 পিচ কৰিলে। 3 পিচটো কিন্তু তেওঁলোকে সদায় সেই যি কাঠ আছিল সেই কাঠৰে ৰাখিছে আৰু এতিয়ালৈকেও ভাগ্যিম মাধৱটো কিন্তু শিলত কৰিছে, সেইটো কাঠৰ এতিয়াও থাকিব। জগন্নাথৰ কাঠৰ এতিয়াও 12 বছৰৰ মূৰে মূৰে সেই কাঠৰে আকৌ মূৰ্তিটো চেঞ্জ কৰি ৰাখে। এই ধৰণে মন্দিৰ দুটা হোৱাৰ পিছত জগন্নাথৰ পৰা আমাৰ পিছফালৰ পশ্চিম ফালৰ যিখন খটখটি আছে সেই খটখটিখনে হেৰি তেওঁলোক দেখা সাক্ষাৎ হ'ল। সেইকাৰণে আমাৰ মাধৱ মন্দিৰটো পশ্চিমমুৱা হৈ আছে। জেনেৰেলি মন্দিৰবিলাক সদায় পূবমুৱা হৈ থাকে, পশ্চিমমুৱা থাকে, এইখিনিতেই মন্দিৰখিনি পশ্চিমমুৱা হৈ থাকে। এই ভাগ্যিম মাধৱে অকণমান পঞ্চায়ত মন্দিৰবিলাকে হেৰিৰ লগত যাতে কানেকশ্যনটো থাকে, মুখামুখি হৈ থাকে। সেইফালৰ পৰা এই দেৱতাসকলে যুগত লগ লাগে মাধৱ মন্দিৰত আহে। এতিয়া তেওঁলোকৰতো ভগৱানৰতো এমিউজমেণ্ট আছে, তামচা ফূৰ্তি কৰিব লাগে বা কেতিয়াবা মিঠাই খাব লাগে, ইটো সিটো বহুত ধৰণৰ আছে। সেইকাৰণে এইটো দেৱভৱন কৰিলে। এই গণেশ্বৰ যিটো আছে এইটো দেৱভৱন। এই দেৱভৱনত তেওঁলোকে একোটা পৰ্ব কৰিলে, পৰ্ব কৰি আহি ইয়াতে একগোট হৈ তেওঁলোকে কথা পাতে বা মিঠাই খায়, এমিউজমেণ্ট কৰে। এমিউজমেণ্ট মানে নৃত্য গীত এইবিলাক কৰে। সেইটোৰ কাৰণে দেৱদাসী নৃত্য ইয়াত আছে। সেই দেৱদাসী নৃত্য যিসকলে দেৱদাসী আছে, হাজোত বহুত দিনলৈকে আছিলে দেৱদাসী, এই নৃত্য কৰে। এই নৃত্য দেখি তেওঁলোকে আনন্দ উপভোগ কৰে। সেই সময়তে বেউলা লক্ষিন্দৰ মৃত্যু হোৱাৰ পিছত মানে এই তেওঁলোকে আহি থাকে। অহাৰ পিছত যেতিয়া বেউলা হেৰি তেতিয়া যি কয় লক্ষিন্দৰ মাৰিলে, সাপে খালে, সেইমতে আমাৰ মনসাই হেৰি কাৰণে এই যিটো দক্ষিণ পাৰত আছে এইটো কাকৰীঘাগৰ মেয়াঘাগৰৰ পৰা যেতিয়া প্ৰথম দিনাই মানে বিয়াৰ ৰাতিয়ে মাৰিলে, মৰাৰ পিছত তেওঁ হেৰিত লৈ পেলাই এই মানে লৈ পেলাই এই প্ৰথমতে তেওঁ গ'ল হেৰি ধুবুৰী পালিব। ধুবুৰীত তেনে তাতে এখন হেৰি আছে ইয়াত যেনেকৈ আমাৰ হেৰি নেতা ধুবুৰী তাতো আছে। আৰু তাতে মই এক্সপিৰিয়েঞ্চ আছিলোঁ, সেইকাৰণে মই ভালকৈ জানো। আৰু নেতা ধুবুৰী কাপোৰত গ'ল, তাতে দেখিলে যে এজনী ধুবুৰীয়ে তেওঁ ল'ৰাটোক মন্ত্ৰ কৰি তেতিয়া ধুবুনী ক'লে যে মোৰ হাজবেণ্ড মৰিছে, বচাব লাগে, তুমি জানিবা, তুমি পাৰিবা। তেতিয়া ক'লে ইয়াত নহ'ব, হাজোলৈকে যাব লাগিব। তেতিয়া উজুৱাই আহি ইয়াতে মন্ত্ৰই গুচি খাব লাগিলে। তেতিয়া ধুবুনীয়ে ক'লে যে ইয়াতে দেৱভৱন আছে, তাতে তেওঁলোকে সময় সাপেক্ষে আহি আনন্দ ফূৰ্তি কৰে। তুমি যদি তাতে নৃত্য কৰি ভগৱানক সন্তুষ্ট কৰিব পৰা, আমাৰ জীয়াই দিব পাৰিব। তেতিয়া আহিল, অহাৰ পিছত তেওঁলোকে সন্তুষ্ট মানে কৰিবৰ কাৰণে মানে দেৱদাসী নৃত্য কৰিবলৈ দিলে। নৃত্য যেতিয়া কৰিলে তেতিয়া সঁচাকৈ তেওঁলোক সন্তুষ্ট হ'ল। সন্তুষ্ট শিৱক ক'লে নাই, তুমি যেনে তেনে আমি হেৰি কি কয় মনসাক কৈ পেলাই জীয়াই দিব লাগে। মনসাই কৈছে বোলে মই জীয়াই দিব নোৱাৰোঁ, কিয়নো মোক মানে তেওঁ সন্মান নকৰে। শিৱক পূজা কৰে, চব কৰে, মোক একো নকৰে। শেষত গৈ শিৱই বুজালে যে তুমি বাওঁতে আলি ফুৰি দি হ'লেও মানে তেওঁক সন্তুষ্ট কৰিব। তেতিয়া সেই বাওঁতে হেৰিয়ে এইটো চান্দ সদাগৰে পূজা দিয়ে, ফুল দিয়াৰ পিছত সন্তুষ্ট হ'ল, তেতিয়া হেৰি জীয়াই দিয়ে। অৰ্থাৎ মনসা পূজাখনৰো ইয়াৰে পৰা এটা গৈছে যে মনসা দেৱীয়ে প্ৰথম পূজা চান্দ সদাগৰ তাত যে পাইছিল, সেইটো আমাৰ ইয়াৰে পৰা লিংকটো আছে, মানে দেৱভৱনৰ পৰা লিংকটো আছে, সাগৰৰ পৰা আৰম্ভ কৰি আছে। ময়ো পুলিচৰ মানুহ, অলপ পঢ়ি পেলাই জানো সিমানটো মই এক্সপাৰ্ট নহয়। ঠিক আছে, আপোনাৰ পৰা যিখিনি জানিলোঁ এইখিনি অশেষ ধন্যবাদ। ঠিক আছে, আপোনাৰ পৰা যিখিনি তথ্য পালোঁ এইখিনি ৰাইজে নিশ্চয় কিবা নহয় কিবা এটা লাভ কৰিব। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ। আমি যিখিনি জানো সেইখিনি আজি আপোনালোকৰ আগত দাঙি ধৰিলোঁ।
আৰু ইয়াৰে পঞ্চতীৰ্থ মন্দিৰ পৰিচালনা কমিটিৰ যিজন দল তেখেতেও যিখিনি জানে আপোনালোকৰ আগত দাঙি ধৰিলে। যি নহওক আজিলৈ আমি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিম। আমাৰ ভিডিঅ'বিলাক যিকেইজনে চাই আছে, যদি ফেচবুকত চাইছে আমাৰ পেজটো আপোনালোকক ফ'ল' কৰিব আৰু ইউটিউবত চোৱাবিলাকে ছাবস্ক্ৰাইব কৰিব। যদিহে পাৰে যেনে তেনে এটা ধুনীয়াকৈ কমেণ্ট কৰিব। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব বুলি আমাৰ আশা থাকিল। বাৰু এৰিছোঁ, শুভৰাত্ৰি।